অলপমান সাইড দি দিনে ৰাতি খালি পঢ়াৰে মাথা মাৰি থাকা ঘৰখনত যে কাম কৰিব লাগে সেইখিনি মাথা মাৰবা নৰা ঐ কাক এংগে চাই আছা চকু খক্কি আনি উঠা যদি উঠেৰ পৰাই পঢ়ি পণ্ডিত হবা নৰা যা ও ফুলেশ্বৰী তেলচুৰাই ৰুণতে পঢ়ি আছিলা ক'ত গেল কি জানো তোৰ পুতেৰে ক'ত গিছি নিজে চাই থাকিকে ও তেলচুৰা কি হলে মাই তই আৰু ভিতৰত কি কৰি আছা বাহিৰত ওলাই আহ দে তাড়াতাড়ি কো মোৰ আৰু বহুত লেখা আছে নিৰ্মালি ল দি মাই যাই তা পঢ়িগে ঐ ক'ত পঢ়বা যা বাপেৰে পটাপট ভাতগিটা দি থৈ আ হাজিৰা কৰা মানুহ ভোক লাগছি কিজানি ভাতগিটা দি থৈ আ যা মোৰ ইতান সময় নাই কাবাক বেলেগক যাবা দিগে ও ফুলেশ্বৰী আজি বাপুকনকে ভাতগিটা দিবা দেচোন এৰ বলে বহুত লেখা আছে হা নেগলি হব দুও মায়ে পুতেতে বহি বহি খালি হব নেকি ও ফুলেশ্বৰী কথা অলপ ভালকে কবা কাক বহি বহি খোৱা বুলি কবা আহিছ ঘৰখনত যিমান কাম তাৰে দুগুণ কাম মই কৰো তোমাৰ ছোৱালীটোক গাধা কৰো কৈছ কাৰণে মোৰ ছোৱালীটোক গাধা কৰবা ইচ্ছা নেকি মোৰ ছোৱালী গাধা হবা পাৰে কিন্তু ঘৰৰ কামত কোনেও বাৰ্তা নাপায় তেনেহ'লে কেইদিন বাপেকক ভাত দিবা আজি তেলচুৰাই যাই আছে আজি তোমাৰ ছোৱালীটোক পঠাবা নৰা ও সঁচা কথা ক'লি লাজ পাওঁ আজি আইভা দি চব কাম ভাগ কৰি লম ও মাই মোৰ বহুত লেখা আছে মই লিখো ধেত চালা ইটাৰ লাগে ভাতগিতে আইনত নাহে ভোকো লাগছি ভাগাৰো লাগছি ও তেলচুৰা কি কৰি আছা ফেচ ৱাছ কৰো ৰ বেটা তই ফেচ ৱাছ কৰা তাৰ কাৰণে তোৰ মুখখন ইমান উজ্জ্বল চকচইকা তই এইটো ফেচ ৱাছ ব্যৱহাৰ কৰবি মুস্তাকৰ হাৰ্বেল স্কিন লাইটেনিং অইল আৰু এই প্ৰডাকশ্যনটো কিহেদি বনোৱা হৈছে তই গম পা না হালধি এল'ভেৰা ইত্যাদি 11 বিধ বনৌষধেদি বনোৱা হৈছে আৰু তই এইটো কিনকে ব্যৱহাৰ কৰবি জানা না হপাটো বঢ়িয়া কৰি খুলি লবি লৈ ইনকে খুইবি খুহি কি বঢ়িয়া চেণ্ট ইনকে 4 মিনিটমান খুহি থাকবি তাৰে পিছত তই মুস্তাকৰ ৰচন ফেচ ৱাছটো ব্যৱহাৰ কৰবি ইটো ফেচ ৱাছ ব্যৱহাৰ কৰিলে ধুনীয়া ঠাণ্ডা লাগি যায় গাল দুখান চেল'চেলিক এচিড থকাৰ কাৰণে গালত থকা শালমন নোহোৱা হৈ যায় আৰু মুখত উজ্জ্বলতা বঢ়াত বহুত সহায় কৰে মুস্তাকৰে অচেন ফেচ ৱাছটোই আৰু আগতকে মোৰ গাল দুখান অলপ উজ্জ্বল দেখা পাইছা না আৰু আপোনালোকেও যদি এই প্ৰডাক্টটো ইউজ কৰিব খোজে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে যাই অৰ্ডাৰ কৰি ল'ব ঐ লংকে 12টা বাজাৰ লগে লগে তোৰ বইভাই হ'ল নেকি জীৱনটোত পালা মাৰি খাম বুলি ভাবছা না কিয়ে আনন্দ কথাৰ বাকানি মই বুজি পাওঁ পালা মাৰা বুলি কাক ক'বা আহিছে কোনদিনা এখিনি সময়ত নবহুৱে মই আজি ভকলা খান নে বৈছো ওটা ভালকে কবি নন্দ বেটা পইচা কেইটা হ'লে লগে লগে লাগে আৰু বহি ফালে ইটা সময়খিনি খেদাবা খুজছা পৰা যদি তাড়াতাড়ি কৰ নহলি কি কৰবি নহলি তোৰ দৰে কামলা বহুত আছে তই যাব পাৰা তোৰ বৰ ডাঙৰ কথা আছে নকৰবা তোৰ কাম কদাল খান ধুই ঘৰত দি থৈ আহিবি সালা ভগত থাকবা পাৰা নাই তই পালা মাৰা বুলি কবা আহিছে নকৰবা তোৰ কাম যা এনাও মৰে লাভ হৈছি যা এই একবেলাৰ পইচাটো নেদাও মই তোক মায়েৰে তো পিঠি ফালিমে যেতিয়া ওচৰা মায়ে কৰা পিঠি ফালিম তই চা দেখবি কি হৈছে ৰৌটা জুইত পুৰা কইলা টুকৰা হেন হৈছা দেখোন ইটা তো জুইত পুৰা কইলা টুকৰা হেন দেখা পাই আছা ঘৰত যা জুইত পুৰা খানা টুকৰা হেন দেখা পাবি ৰৌটা ইটা যদি তই ভাত নাখা মই তিতা হলে ঘৰত যাবা নৰো লাগা হলি মই জুইত পুৰা খনাই নাচাও কিয়া যাবা নৰা তো কোমা বান্ধি ৰাখছে নেকি মাই নহয় তোৰ ভাত খোৱা হলি টিফিনটো লৈ যাবা দিছি আৰু ভাত আঞ্জা যদি ৰয় মোক খাই যাবা দিছি থাক তই খাই থাক ভাত মোৰ ভখ নহয় গেছি ঘৰত যা লবা দি আজি মাৰে পিঠি ফালি আছো হে ভালে হল দে ময়ে খাওঁ ভাতগিটা মালতী ফুলেশ্বৰী ওলা কি কেংকেটা বাঢ়িছে কি হৈছি ভাতগিটাও শান্তিমতে খাবা নেদে এই ফুলেশ্বৰী নহলি মানে ঘৰখনত একো কামেই নহয়
হেৰি বাপু কনে ভাত দিছিল কোনে না সেই ৰাক্ষস তুই বাটতে খাই শেষ কৰলা ঐ কাজ চলিক ৰাক্ষস বুলি কবাইছা মোৰ চলি ৰাক্ষস নহয় হেৰি মই তেলচুৰাক ৰাতিপুৱাতে ভাতকেইটা নিবে দিছিলো সি নেনলা হেৰি আপোনাৰ ভোক লাগছে না কি ভোক লাগছে যদি আহক মোৰ লগতে ভাত খাব হেৰি মোৰ তাতেও ভাত আছে আহক মোৰ লগত খাব মোৰ তাত খাব মোৰ লগতে ভাত আছে মোৰ তাতে খাব হেৰি আপুনি মোৰ তাতে ভাত খাব লাগিব মোৰ লগত খাব মোৰ লগত খাব মোৰ লগত খাব মোৰ তাতে খাব মোৰ তাতে খাব মোৰ তাতে খাব বুলি কৈছো না মোৰ তাত খাব হেৰি মোৰ তাতে খাওক হে মোৰ আধা খোৱা হৈছে সেইখিনিয়ে খাব হেৰি মোৰ তাত ভাত আছে মোৰ লগত খাব আহকে হেৰি হ'ব দিয়ক ৰহিনী ময়ে খাই থৈ দিম কি বঢ়িয়া বতাহ দিছে হাও ইটো দেখো লংকে ছেকেণ্ডেৰী বুটাকে ই আৰু ইয়াতে কি কৰি আছে ভালে হ'ল ৰ অ বাপুকণ বাপুকণ অ বাপুকণ ঐ বাপুকণ উঠ নন্দ খুৰা দেখোন টোপনি আছিল মাত্ৰ জগে দিলি তই আৰু ইয়াতে কিয় ঘুমি আছা ঘৰত মায়ে আৰু দেউতাৰ কাজিয়াই লাগি থাকে সেইকাৰণে মোৰ ঘৰত থাকবা ইচ্ছা নাযায় হয় নেকি এ ভালে কৰছা দে ঐ সুবেনে বোলে আজিকালি ভাঙা টিঙৰ বেপাৰ কৰা কৰছিয়ে মই কোদালখন বিক্ৰী কৰবা আহিছিলো মই নকৰো যা তই বিক্ৰী কৰি দিবি কিয়া কোদালখন নালগে তক এই নালগে মোক সাতখান কোদাল আছে মোৰ এখন বেছি 30 টাকামান মোক দিবি বাকীখিনি তই ৰাখবি যা হ'ব দে বহুত দিন চিপছ খোৱা নাই আজি কোদালখন বেছি কেনে চিপছ খাম এতিয়াতো কামত দিছিয়ে লংকেৰ বুটাক তাকে কোদাল বেচবা দিলো কি কৰা তক লন্দা বন্ধ কৰি দিম আমাৰে কোদাল মোকে বেচবা দে মোক কি বেংৰা বুলি ভাবছা ঐ তই পাগলা হলি নে কি এখন মোৰ কোদাল যা বেচকে মোৰ বয়স ইটা 8 বছৰ আৰু ইখন কোদালৰ লগত মোৰ ডাঙৰ সম্পৰ্ক আছে সম্পৰ্ক কি সম্পৰ্ক আছে তোৰ এখন কোদালৰ লগত আৰু ইখন কোদালে দি মোৰ 4 বছৰ কোদাল আছে আৰু ইখন কোদাল তই মোক বেচবা দে হা মাছত তেলে দি মাছ ভাজবা দে ৰটো আজি ঐ বাপুকণ কোদালৰ লগত কামটো নদে বেটা লাগি থাকা নেৰিবা লাগি থাকা অলপ ভালে দে গেল মজা লাগি থাকা বঢ়িয়া লাগি থাকা যোন ফালে জিতা কোন ফালে ভাত খাম মই লাগি থাকা লাগি থাকা দে 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 লাগি থাকা কি হলা দিয়ৰে বল পৰিল নেকি কি হলা অ ফুলেশ্বৰী নৰুৱাৰ মই হেৰি ময়ো নৰুৱাৰ আপুনি নিজে ভাত বনাই খাব হা ইটা মই ভাত বনাব লাগব দুটা খাইতিৰে থাকা কিয় মই ভাত বনাব লাগে ৰা মালতী ফুলেশ্বৰী ঐ তই এই মস্ত মানুহটো ঐ সেই পেনকুল্ল চলটোৰ মাৰ খাই হা হে নহয় ভাই সি যি কোদাল লৈ খেদছি নহলি তাক মই কঁঠাল আফলা দিলো হয় এ হৈছি যা আৰু তোৰ মস্ত ডাঙৰ এটা ভুল হৈছি তই তাৰ বাপেকক কিয় কামৰ পৰা উলাই দিব লাগে সিদিনা বোলে তাৰ ভোক লাগি আছিল সেইকাৰণে অলপ বহিছিল ভোক লগা মানুহ আৰু কাম কৰিব পাৰে নেকি হে তাকেইটোৱে চন্দন মই কথাটো ইটাহে বুজি পাইছো কাম কৰা মানুহ বেয়া ব্যৱহাৰ কৰবা নালগে সি যন্ত্ৰ নহয় ন সি মানুহে তাক মই কাম কৰবা মাতিম ৰ মাতিবি সি মোক কালি গধূলি লগ কৰিছিল সেইকাৰণে তোক কথাটো ক'লো দে হ'ব দে নন্দ তোৰ মূলৰ খেতিখন ভাল হৈছে কেইটামান দিবিয়ে মোক এ তই গোটেই নেও নেও কৰি থাকা ৰ কিবাকে মূলৰ খেতিখন ভাল হৈছে মই বিক্ৰী কৰি আছো পিছত নিবি যা মই যাওঁ দে ইটা বেটা তই মূলা দুটামান দিব নোৱাৰা বাপকনে নামৰি তই কি কৰবো তোৰ মূৰা ফালি পেলাব লাগছিল কলমটো দি মোক ঐ চলি কি হলে তোৰ কেনকে কান্দি আছা মাই তেলচুৰাই মোৰ পৰা কলমটো কাঢ়ি লৈ গেছি মই এতিয়া কেনকে লিখিম ঐ চলি কলমটো দিবা নৰা
পঢ়ি পঢ়ি পণ্ডিত হবাইছা মই কলমটো দিবা নৰো মোৰ আৰু বহুত লিখবা আছে মুখে মুখে উত্তৰ দিয়া অ মাই পঢ়াত ডিষ্টাৰ্ব দিলি আচলখন দেখা পাবি মোৰ বহুত আজ্ঞা কৰিলো মই মোক জন্ম দিয়া মাতৃৰ আগত তই মোক বহুত বেয়া ব্যৱহাৰ কৰা আজি তোক কৈ থৈ দে শুন কোনোবা যদি পঢ়া ছোৱালীক ডিষ্টাৰ্ব দে আইন ব্যৱস্থাও আছে আৰু এৰে বিৰুদ্ধে বহুত ডাঙৰ শাস্তিও আছে তোক আজি কৈ থৈ দিলো তাৰ মানে তই মোৰ ওপৰত কেছ দিবি যা দিগে যা অ তালচুৰা কি হৈছে অ দেউতা মাই কিন্তু মোক পঢ়াত ডিষ্টাৰ্ব দি থাকে দে মাই কোনোবা দিনা মই কেছ দি আহিম ইহ কেছ দিবাইছি ওরা বেশি পুতুলি না মারবে তোরা আসলে ডিস্টার্ব দেওতে জেল খাই মরবে সঁচাই কৈছি নেকি হে মিছা কথা কম নাকি পাই যাবা জুতি অ তেলচুৰা মইতো আজিৰ পৰা পঢ়াত ডিষ্টাৰ্ব নেদাও দেই অ বাইদেউ আপুনি মোক ক্ষমা কৰি দিব দিয়ক বা কিবাকে বুঝি পাইছি জি ওরা হাত দিয়া যা হেৰি আগতে গা ধুই আহক তাৰপিছত ভাত খাব ও আগতে তোমার তাত খাই লও যা গাটো ধুই আহি পুরা স্তরিত তাত খাম হেৰি আজিৰ পৰা আমি বেলেগকে নাখাওঁ একেলগে খাম অ বাইদেউ আপুনি মোক বেয়া নাপাব দিয়ক অ যাওক আপুনি গাটো ধুই আহক একেলগে খালি তো ভালে হয় মোর পেটে শান্তি পায় ইটা একবার খাও যা গাটো ধুই আহি আৰু একবার খাম সেনকে নহ'ব গা ধুবাই লাগব ফুলেশ্বৰী ধৰা ও কি কৰা গা ধুবাই লাগব আপুনি ও ৰবা ও কি কৰা হেৰি আপুনি আজি গা ধুবাই লাগব তই বাপেকক চাইয়ে দেউতা গা ধুবাই লাগব গা ধুবাই লাগব আপুনি ফুলেশ্বৰী দুই তুনা কিন্তু এটা হল কাম কৰা নাই দা অহাকাত আপোনালোকক আৰু একবাৰ কৈছোঁ মুস্তাকৰ প্ৰডাক্ট যদি আপোনালোকে কিনবা বিচাৰে আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাত গৈ কেনেকৈ অৰ্ডাৰ কৰে মই দেখুৱাই দিম ফ্লিপকাৰ্ট আৰু এমেজনত পুৰা ছুপাৰ চেল চলি আছে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত লিংকত যাই অৰ্ডাৰ কৰি ল'ব পাৰে